সকলোকে নমস্কাৰ জনাইছোঁ আৰু পুনৰবাৰ আপোনালোক আটাইকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ ফেচবুক পেজত GTPGTৰ অৰ্থাৎ TCR 2024ৰ যিটো ফলাফল তাৰ তাৰিখ ঘোষণা কৰিছে। অহা অক্টোবৰ মাহৰ 17 তাৰিখে এই ফলাফল ঘোষণা কৰা হ'ব আৰু সেই ফেচবুক পোষ্টটোক মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে শ্বেয়াৰ কৰি তেখেতেও উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিকৰ যি 5550টা পদৰ ফলাফল ঘোষণা কৰিবলৈ বাকী আছে তাৰ তাৰিখ সন্দৰ্ভত অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তেখেতে লিখিছে, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত 25 অক্টোবৰৰ ভিতৰত নিম্ন প্ৰাথমিক উচ্চ প্ৰাথমিক শিক্ষকৰ ফলাফল ঘোষণা কৰা হ'ব। গতিকে নিশ্চিতভাৱে আমাৰ বাবে অতি ভাল খবৰ। যিসকল ইতিমধ্যে বৰ আশাৰে ৰৈছিল আগ্ৰহেৰে ৰৈছিল তেখেতসকলৰ বাবে সময় চমু চাপি আহিছে। গতিকে আটাইকে মোৰ তৰফৰ পৰা আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল প্ৰাৰ্থীয়ে মোৰ এই ইউটিউব ভিডিঅ'সমূহ চাই মোক সহায় সহযোগিতা কৰি আছে তেখেতসকলক মই বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলে চাকৰিত যোগদান কৰি সমাজখনৰ ইচ্ছা ঘৰৰ সকলো আশা পূৰণ কৰক, সেয়াই শুভকামনা জ্ঞাপন কৰিছোঁ। গতিকে ভাল খবৰ মুঠতে চাকৰিৰ কাৰণে সকলো চাকৰি প্ৰাৰ্থীৰ কাৰণে ভাল খবৰ এই অক্টোবৰ মাহটো। খুব সম্ভৱ অক্টোবৰৰ ভিতৰতেই এপইণ্টমেণ্ট দি নৱেম্বৰৰ প্ৰথম সপ্তাহত জইনিঙৰ ব্যৱস্থা কৰিব আৰু তাৰ পিছতেই 4500ৰ ভেৰিফিকেশ্যনৰ কাম হয়তো আৰম্ভ হ'ব নৱেম্বৰ মাহৰ প্ৰথম হাফতে। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকক LP UP শিক্ষকৰ নতুনকৈ যিসকলে চাকৰি পাইছে তেখেতসকলে কিমান দৰমহা পাব বা তেওঁলোকৰ দৰমহাৰ গাঁথনি কেনেকুৱা হ'ব সেই বিষয়ে যদি জানিব বিচাৰিছে, গতিকে আপোনালোকে মোক কমেণ্ট কৰি জনাব কি জানিব বিচাৰে বা জইনিঙৰ কি লাগিব সেইখিনি কথা আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যদি চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।